নাজানো কাহানিও এই কথাই জীৱনৰ এই বাট কলৈ যায় নাজানো কাহানিও এই কথাই মাথো সেই পথ যিশুৱে জানে কাৰণ তেওঁই বাট সত্য আৰু অনন্ত জীৱনৰ এই বাট। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বউন্নত নামত অভিনন্দন। কাৰ্ল মাৰ্ক্সে কৈছিল, ধৰ্ম হৈছে মানুহৰ বাবে এক নিচাৰ দৰে। এই কথাত কিছু পৰিমাণে হ'লেও সত্যতা আছে, কিয়নো এই সংসাৰত অধিকাংশই কি বিশ্বাস কৰে, কিয় কৰে, এয়া কিমান সত্য ইয়াৰ তদন্ত নকৰে। পাপ হৈছে এক নিচাযুক্ত পদাৰ্থ, যিয়ে মানুহক সত্যৰ প্ৰতি অন্ধ আৰু ভেড়াৰ দৰে চলন ফুৰণত উৎসাহিত কৰে। পাপৰ এই নিচাৰ বাবে মানুহে ঈশ্বৰক নাজানে। তাৰ বাবে ঈশ্বৰৰ দ্বাৰা নিৰূপিত কৰা এক ভয়ংকৰ দণ্ড আছে, অনন্তকলীয়া জুইৰ সৰোবৰ অৰ্থাৎ নৰক। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 8 অধ্যায় 32 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ যে তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব। আৰু সত্য হৈছে এয়া যে ঈশ্বৰে আপোনাক প্ৰেম কৰে, কিন্তু পাপক ঘৃণা কৰে, কাৰণ তেওঁ হৈছে পবিত্ৰ। পাপৰ দণ্ড তেওঁ নিশ্চয় দিব। এই দণ্ডৰ পৰা আমাক বচাবলৈ প্ৰভু যীশুখ্ৰীষ্টই মানৱ ৰূপ ধাৰণ কৰিলে আৰু আপোনাৰ আৰু মোৰ পাপৰ বোজাক তুলি লৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু তৃতীয় দিনা মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল। এতিয়া যিকোনোৱে তেওঁক বিশ্বাস কৰি প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেন্তে তেওঁ ঈশ্বৰৰ পৰা পাপৰ ক্ষমা ও পৰিত্ৰাণ পায়। প্ৰভু যীশুক ক্ৰুচত অৰাৰ আগত পিলাতে প্ৰভু যীশুক সুধিছিল, সত্যনো কি? কিন্তু তাৰ উত্তৰ নুশুনাকৈ সি গুচি গৈছিল। আজি আপোনাৰ সত্যৰ লগত পৰিচয় হৈছে। এই সত্যক মানি ল'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।